Dear student, বহু প্ৰতীক্ষাৰ অন্তত আজি Hslc পৰীক্ষাটো অনুষ্ঠিত হৈ গ'ল। বহুত সুকলমে অনুষ্ঠিত হৈ গ'ল আৰু আজি প্ৰথম পৰীক্ষা আছিল ইংলিছ। গতিকে তোমালোকক মই আজি ইয়াৰ চমু প্ৰশ্ন কেইটাৰ উত্তৰ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথম প্ৰশ্নটো আছে send me the rest since I need it very much. আমি জানো ৰেষ্ট মানে জিৰণি, কিন্তু ইয়াতে কিবা এটা বস্তুৰ কথা বুজাইছে, যিখিনি ৰৈ গ'ল সেইখিনি প্ৰয়োজন আছে বুলি কৈছে। গতিকে ৰাইট এনচাৰটো হ'ব ৰিমেইনিং পাৰ্ট, এইটো হ'ব ৰাইট এনচাৰ। আৰু টেক্সৰ পৰা আহিছে লেন্স ৱাজ এ ট্ৰেডাৰ, লেন্স ৱাজ এ ফাৰ্মাৰ। তো আমি জানো লেন্সো এজন খেতিয়ক আছিল, গতিকে ৰাইট এনচাৰটো হ'ব ফাৰ্মাৰ। তো অপশ্যন 2 ইজ দ্য ৰাইট এনচাৰ। আৰু কুৱেশ্যন নম্বৰ চি, যেতিয়া ৰেঞ্চোৱে পথাৰখন পৰিদৰ্শন কৰিছিল তেতিয়া দেখা পাইছিল একেবাৰে সম্পূৰ্ণ বগা হৈ পৰি আছে, এজ লাইক এ সল্ট। গতিকে অপশ্যন 3 টু ৰাইট এনচাৰ। ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 2ত কৈছে হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড। এইটো টি অফ আছামৰ পৰা আহিছে। তো ইয়াতে এজ পাৰ ৰাজীৱ 80 crore people drunk every day throughout the world, এই কথাটো বুজাইছে। তো এইখিনি টেক্সৰ যদি সেইখিনি মই সিমান গুৰুত্ব দিব বিচৰা নাই, তোমালোকে নিশ্চিতভাৱে এইখিনি জানা। কুৱেশ্যন নম্বৰ 5, হু ইজ দ্য ৰাইটাৰ অফ টি অফ ফ্ৰম আছাম। এইটো আমি জানি অৰূপ কুমাৰ দত্ত। হু ইজ মিষ্টাৰ বৰুৱা মেনশ্যন ইন দ্য লেচন। তো মিষ্টাৰ বৰুৱা প্ৰাঞ্জলৰ দেউতাক হয়, দ্য প্ৰাঞ্জলছ ফাদাৰ। আৰু নেক্সট আছে হোৱাই ডিড লেন্সো বিকাম এংগ্ৰি হুৱেন হি কাউণ্টেড দ্য মানি। একচুৱেলি লেন্সোৱে 100 পেছো বিচাৰিছিল লেটাৰৰ গডৰ পৰা, কিন্তু যেতিয়া তেওঁ চিঠিখন খুলি দেখা পালে 70 পেছো আছে তাতে। সেইটো কাৰণে তেওঁৰ খং উঠিছিল আৰু গডৰ প্ৰতি যিটো বিলিভ, এই বিলিভটো তেওঁৰ নোহোৱা হৈছিল, সেইকাৰণে খং উঠিছিল। তো ইউ কেন ৰাইট হি আস্কড ফৰ এ 100 pesos বাট he found 70 pesos only. Therefore, Lenso became angry. Question number 8. What does Mandela mean by courage? So actually, courage was not the absence of fear, but the triumph over it. এটোৱে নেলসন মেণ্ডেলাই বুজাব বিচাৰিছিল। আৰু লিখিছে who according to him is a brave man. A brave man is not one of who does not feel afraid, but one who conquers the fear. যিজনে ভয় নাখায় তেওঁ সাহসী নহয়, যিজনে ভয় বিজয় কৰে, কনকুয়াৰ কৰে, তেওঁহে একচুৱেলি ব্ৰেভ। এইটো আছিল নেলসন মেণ্ডেলাৰ ডেফিনেশ্যন। তো এইখিনি আমি ছেকশ্যন এৰ পৰা চালোঁ। ছেকশ্যন বিত আছে ৱাগন, এইটো ৰাইমিং ৱৰ্ডছ বিচাৰিছে, এইটো ড্ৰেগন হ'ব। আৰু ইংকৰ বিচাৰিছে, এইটো ইংকৰ হ'ব ব্লিংক। Question number 12. Where should the tiger be snarling around and how should it be terrorizing in the village? It would answer about he should be snarling around houses at the jungle's edge, bearing his white fangs, his claws, terrorizing the village. Then question number 14. He talks in his vivid strips. Who is meant by he? ইয়াতে হি মানে টাইগাৰটোক বুজাইছে, দ্য টাইগাৰ, এণ্ড ভিভিড বুজাইছে ব্ৰাইটনেছ। হোৱাট ইজ মিন বাই কোৱাইট ৰেজ? কুৱেশ্যন নম্বৰ 16. কোৱাইট ৰেজে আচলতে বুজাইছে শ্ব'জ দ্য এক্সটেণ্ট অফ দ্য টাইগাৰ্ছ ফিউৰি এট বিং লকড আপ ইন এ কেজ। যেতিয়া কেজ এটাত আবদ্ধ হৈ আছিলে, তাৰ যিটো ফিউৰিনেছ, সেইটোকে বুজাইছে কোৱাইট ৰেজ। Where did Belinda live? এইটো বেলিণ্ডা ক'ত বাস কৰিছিল? We know Belinda live in a little white house. Question number 20. Fill in the blanks with the following sentence with the right determinants. Mr. Borua is a man of few words. মানে অলপ কথাৰ মানুহ, কম কথা কয়, ভাল পায়। এইটো ফিউ হ'ব। ইট ইজ এ, আমি লিখিব পাৰোঁ few words. Mistress Monisha married, তেখেতে বিয়া কৰিছে ইউৰোপিয়ান এজন জেণ্টলমেন। গতিকে এইটো
ই এই লেটাৰটো ভাৱেল থাকিলেও উচ্চাৰণ যেহেতু ইউ হ'ব গতিকে হ'ব এ ইউৰোপিয়ান জেণ্টেলমেন আই ৱান্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ অলপখিনি কি বিচাৰিছে এনকাৰেজমেণ্টটো বিচাৰিছে উৎসাহ বিচাৰিছে গতিকে এই ক্ষেত্ৰত আমি অলপ যেতিয়া বিচাৰে তেতিয়া আমি ক'ব পাৰোঁ এ লিটিল হ'ব এইটো এ লিটিল লিখিব পাৰি এ লিটিল এনকাৰেজমেণ্ট ফ্ৰম ইউ ডেছ অফ পাৰ্টিচিপেণ্টছ উইল বি গিভেন এ চাৰ্টিফিকেট ইয়াত উপস্থিত যিমান প্ৰতিযোগী আছে চবকেই একোটাকৈ কি দিয়া হ'ব চাৰ্টিফিকেট দিয়া হ'ব এই ক্ষেত্ৰত আমি প্ৰতিজনেই যিহেতু পাব গতিকে ইচ আমি ব্যৱহাৰ কৰি এই ক্ষেত্ৰত ইচ ব্যৱহাৰ কৰিব পাৰোঁ Question number 21 filling the blanks with the correct preposition from among the choices given in the brackets they are sitting dash the dining table তো ডাইনিং টেবুলৰ কাষতে বহা যায় ওপৰত বহা নাযায় গতিকে অন আৰু আপন কোনোটোৱেই নহ'ব এডটোৱে কাৰেক্ট হ'ব এড মানে কাষত বহা ওচৰত বহা ৰবি ইজ ছিনিয়ৰ আমি জানো সদায় ছিনিয়ৰ লগত টু হয় গতিকে ছিনিয়ৰ টু হি ৱাজ প্ৰিভেণ্টেড লগত ফ্ৰম হয় প্ৰিভেণ্টেড ফ্ৰম গোয়িং টু দিল্লী ফ্ল'ৰ ইজ মেড ফ্ৰম এইটো মানে গেহুৰ পৰা আটাটো উৎপন্ন কৰা হৈছে আৰু এইটো পৰিৱৰ্তন হৈছে সেইকাৰণে ফ্ৰম হ'ব যদি পৰিৱৰ্তন নহ'লহেঁতেন তেনেহ'লে অফ হ'লহেঁতেন মেড অফ হ'লহেঁতেন কিন্তু ইয়াতে মেড ফ্ৰম হ'ব ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 22 ৰিৰাইট দ্য চেণ্টেন্সেছ গিভেন বিল' পুটিং দ্য ভাৰ্বছ ইন দ্য ব্ৰেকেটছ ইন দিয়াৰ কাৰেক্ট টেন্স ফৰ্ম বন্ধনীত দিয়া শব্দটোক ভাৰ্বটোক আমি সঠিক টেন্সত নিব লাগে টেন্স কাৰেকশ্যন বুলি কয় হি ৰিং দ্য বেল হুৱেন আই ৱাজ ৰিডিং তো মই যেতিয়া পঢ়ি আছিলোঁ গতিকে এইটো পাষ্ট টেন্স আছে ডেফিনেটলি পাষ্ট হ'ব আমি জানো পাষ্ট কণ্টিনিউৱাছ আৰু পাষ্ট ইণ্ডিফিনিটৰ কম্বাইনেশ্যন হি ৰেং হ'ব এইটো হি ৰেং RANG ৰেং দ্য বেল তো বজাইছিল যেতিয়া মই পঢ়ি আছিলোঁ এইটো দুয়োটাই প্ৰেজেণ্ট টেন্সৰ কম্বাইনেশ্যন আছে nobody knows হেছ এটা লগাই দিলে হ'ব কেৱল nobody knows KNOWS nobody knows where he lives কোনেও নাজানে তেওঁ ক'ত বাস কৰে the guests অতিথিসকল arrived before the dinner was set ডিনাৰটো সজোৱা হৈছিল কিন্তু তাৰ আগতেই আলহী আহি উপস্থিত হৈছিল গতিকে দুয়োটাই পাষ্ট টেন্স কিন্তু এইটো এই পাষ্ট টেন্সটোৰ আগতেই অতিথি আহি উপস্থিত হৈছিল গতিকে পাষ্টৰো পাষ্ট হ'লে আমি জানো পাষ্ট পাৰফেক্ট হয় the guest had arrived before the dinner was set question number 23 change the narration Mitali asked me if I had a pen to spare তো if যেহেতু আছে গতিকে আমি জানো এইটো প্ৰশ্ন ইণ্টাৰগেশ্যন আছে ইণ্টাৰগেটিভ সেন্টেন্সৰ নেৰেশ্যন আছে আৰু ইফ কেতিয়া ব্যৱহাৰ হয় এনেকুৱা এটা প্ৰশ্ন যাৰ উত্তৰ ইয়েছ বা নোৰে দিব পাৰি গতিকে মিতালি আক্সড আছে এইটো সেইড হ'ব ডেফিনেটলি মই লিখি উলিয়াইছোঁ তোমালোকে চাব পাৰা মিতালি সেইড টু মি আমি এনেকৈ লিখিব মিতালি সেইড টু মি হেভ ইউ এ পেন টু স্পেয়াৰ এটা একেবাৰে নৰ্মেল সেন্টেন্স ইউ হেভ এ পেন টু স্পেয়াৰ তাৰ ইণ্টাৰগেশ্যন হেভ ইউ কিন্তু বেছি শুদ্ধ হ'ব ডু ইউ হেভ আমি জানো যে হেভটো মূল ভাৰ্ব নহয় কেতিয়াবা মূল ভাৰ্ব হিচাপে ব্যৱহাৰ হয় গতিকে ডু ইউ হেভ এ পেন টু স্পেয়াৰ এইটো দিলে বেছি শুদ্ধ হ'ব এইটোও শুদ্ধ হ'ব শুদ্ধ বোলে আচলতে কথা নাই কিন্তু 100% কনফাৰ্মেশ্যন হ'ব ডু ইউ হেভ এ পেন টু স্পেয়াৰ তো এইটো যদি আমি নেৰেশ্যন চেঞ্জ কৰিম তেতিয়া ইফ হ'ব আৰু ইউৰ সলনি কি হ'ব আই হ'ব আই হেড এ পেন টু স্পেয়াৰ পিছৰ প্ৰশ্নটো আছিলে মাদাৰ ছেইড টু ৰাফিক ডু নট কিপ এভিল কোম্পানী ইউৰ লাইফ এইটো ইম্পেৰেটিভ সেন্টেন্স হৈ আছে কিন্তু নেগেটিভ মোডত আছে তো আমি সেইটটো ব্যৱহাৰ কৰিব নোৱাৰিম এইটো এডভাইস ব্যৱহাৰ কৰিব লাগিব এডভাইস ব্যৱহাৰ কৰোঁতে আমি লক্ষ্য কৰিব লাগিব ADVICE এডভাইস এইটো নাউন ADVICE এইটো হ'ল ভাৰ্ব গতিকে আমি ভাৰ্বটোহে ব্যৱহাৰ কৰিব লাগিব তো আমি ক'ব পাৰোঁ মাদাৰ এডভাইসড ৰফিক যেতিয়া ইম্পাৰেটিভ থাকে কে টু ব্যৱহাৰ কৰিব লাগিব কিন্তু এইটো নেগেটিভ আছে নট টু কিপ এভিল কোম্পানী ইন হিজ ইউৰ আছে গতিকে হিজ লাইফ হ'ব ইয়াতে টেন্সৰ কোনো চেঞ্জ নাই ইম্পাৰেটিভত ৰিপৰ্টেড স্পীচৰ কোনো টেন্স চেঞ্জ নহ'ব দেন আছে 24 শেক্সপিয়াৰ
wrote the play Hamlet. Change the voice change কৰিব কৈছে এতিয়া আমি দেখা পাইছোঁ হেমলেটটো কিছুমানে হয়তো হেমলেটটো আগত নিব প্লেটো ভাৰ্ব বুলি ভাবিব কিন্তু আসলতে নহয় দ্য প্লে এটা এটা নাটক বুজাইছে দ্য প্লে হেমলেট গতিকে এই গোটেইখিনি যে সাবজেক্ট হ'ব তো আমি এনেকৈ লিখিব পাৰোঁ দ্য প্লে was written by Shakespeare. The play was written. It wrote as a past tense আছে. My pen has been stolen. It passive voice আছে. কোনোবাই চুৰি কৰিলে কোনে চুৰি কৰিলে হয়তো ইয়াতে গম পোৱা নাই এইটো বাই সাবজেক্টটো অমিট হৈ আছে উজ্জ্ব হৈ আছে তো আমি সাবজেক্টটো সামওয়ান ভৰি ধৰিব লাগিব সামওয়ান যেটো হ্যাজ বিন আছে গতিকে প্ৰেজেন্ট পাৰফেক্টত আছে someone has stolen my pen. Someone has stolen my pen. It will be right answer. Question number 25. Combine each of the following pairs of sentences into a single sentence. Tota sentences আমি combine করিব লাগে তো প্রথমত দিয়া আছে he is not sincere, he is not honest. তো দুইটাতে নেগেটিভ আছে এনেকা ক্ষেত্ৰত আমি কোরিলেশন ব্যৱহাৰ কৰিব লাগে neither nor. neither লগত সদায় nor হয় ইটো নহয় হিটো নহয় দুইটাৰ এটাও নহয় গতিকে আমি ক'ব পাৰোঁ he is neither sincere nor honest. তো sincere আৰু honestৰ কোনো এটাই নহয় he is neither sincere nor honest. Then পিছৰটো আছে the earth moves around the sun, everybody knows it. তো everybody knows সকলোৱে জানে কি জানে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে তো আমি এইখিনি আগত আনিব পাৰোঁ everybody knows that কনজাংশনটো লগাই পিছৰখিনি লিখি দিলে হুবহু লিখি দিলে হৈ যাব তো everybody knows that the earth moves around the sun. এইটো হ'ব ৰাইট আনসাৰ পিছত 26ত কি আছে nobody likes his কোনটো শব্দ ফিটিং হ'ব শুদ্ধ হ'ব his ইয়াতে আছে চাইল্ড লাইক আৰু চাইল্ডিশ আমি যদি চাওঁ চাইল্ডিশটো হ'ল লৰামতীয়া লৰা ভাৱ কিন্তু আসলতে এটা বেয়া অৰ্থত ব্যৱহাৰ কৰা হয় চাইল্ডিশটো আৰু চাইল্ডি লাইকটো একেবাৰে মৰমিয়াল শিশুসুলভ ব্যৱহাৰ তো যেহেতু নোবডি লাইকস কোনেও ভাল নাপায় গতিকে এই চাইল্ডিশটো বেয়া অৰ্থত যেটো ব্যৱহাৰ হয় চাইল্ডিশ লৰামতীয়া যেটো স্বভাৱ এইটোহে শুদ্ধ হ'ব two men arrived দুজন মানুহ উপস্থিত হৈছে at an amicable settlement তো আমি জানো এমিয়েবল মানে অমায়িক স্বভাৱৰ ভদ্ৰ স্বভাৱৰ আৰু এমিকেবল বন্ধুত্বপূৰ্ণ ভাৱাপন্ন তো দুজন মানুহ যেহেতু আহিছে এতৰ সম্পৰ্ক সেটেলমেন্টৰ কথা আছে গতিকে আমি এমিকেবল টু ৰাইট দিব লাগিব দুইজনৰ মাজত যেটো বন্ধুত্ব ভাৱ এটা আমি দেখা পাইছো তেনেকুৱা মুহূৰ্তত বা তেনেকুৱা ভাৱ দেখুৱাই তেওঁলোক উপস্থিত হৈছে গতিকে এমিকেবল ইজ দা ৰাইট আনসাৰ 27ত আমি চাব পাৰোঁ মেক সেন্টেন্স টু ইলাস্ট্ৰেট দ্য মিনিং অফ এনি টু অফ দ্য ফলোইং এটা চাৰিটা দিছে আমি জানো ডিল ইন মানে ব্যৱসায় কৰা টু ট্ৰেড তো আমি লিখিব পাৰোঁ মাই আঙ্কল ডিলস ইন গ্ৰোসাৰী মাই কিবা কিবি দি পেলাই কেৱল ডিলস ইন মানে জানিলেই হ'ল যে ডিলস ইন মানে ব্যৱসায় কৰা তো এটো আমি এনসার এনেকৈ লিখিব পাৰোঁ মাই আঙ্কল ডিলস ইন গ্ৰোসাৰী এনেকুৱা ব্যৱসায় কৰে পিছত আছে ব্ৰিং আপ মানে তুলি তালি ডাঙৰ দীঘল কৰা লালন পালন কৰা এডুকেটেড কৰা তো এটো এক্সাম্পল হিচাপে মই দিব বিচাৰিম শংকৰদেৱা was brought up এটো past tenseত নিব পাৰি শংকৰদেৱ পেসিভ সেন্সত শংকৰদেৱা was brought up by his grandmother শংকৰদেৱ তেওঁৰ আইতাকৰ দ্বাৰা লালন পালন বা প্ৰতিপালিত হৈছিল পিছত আছে পুট আপ মানে কৰবাত স্থায়ীভাৱে নহয় টেম্পোৰাৰিলি কৰবাত থকাটো বাস কৰা ষ্টেজ বুলাই ইংৰাজীত হি ইজ পুটিং আপ এট এ হোষ্টেল নাওএডেজ আজিকালি তেওঁ হোষ্টেলত থাকে বা হোটেলত থাকে বা গুৱাহাটীত কেইটামান গৈছে গতিকে পুট আপক আমি এনেকৈ লিখিব পাৰোঁ হি ইজ পুটিং আপ এট হোষ্টেল নাওএডেজ ঠিক তেনেকুৱা লুক আফটাৰ মানে আমি জানো যত্ন লোৱা চোৱা চিতা টেক কেয়াৰ অফ তো शी লুকস আফটাৰ পেশেন্টস ইন হস্পিটেল তেওঁ কি কৰে হস্পিটেলত ৰোগী চোৱা চিতা কৰে এনেকুৱা বিভিন্ন অৰ্থত আমি ব্যৱহাৰ কৰি পাব সেন্টেন্সত ব্যৱহাৰ কৰিব পাৰি তাৰপিছত আছে কোৱেশ্চন নম্বৰ 28
কাৰেক্ট এনি 3 অফ দ্য ফলোইং সেন্টেন্স ইয়াতে সেন্টেন্সৰ কৰবাত হয়তো ভুল আছে ভুলকেইটা আমি শুধৰণি কৰিব লাগে যিকোনো তিনিটা Foreign was appointed in the post তো আমি জানো এপইণ্টৰ লগত সদায় কি হয় টু হয় গতিকে এপইণ্টেড টু হ'ব এইটো হ'ব কাৰেকশ্যন এইখিনি ইট ইজ ৰেইনিং সিন্স লাষ্ট নাইট সিন্স যোৱা নিশাৰ পৰা কণ্টিনিউৱাছ হৈছে গতিকে কণ্টিনিউৱাছ কেনেকৈ মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ গতিকে এইটো আমি লিখিব পাৰোঁ ইট হেজ বিন ৰেইনিং ইট হেজ বিন ৰেইনিং সিন্স লাষ্ট নাইট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব হাউ মাছ মানি ইউ নিড ইয়াতে কুৱেশ্যন সুধিছে গতিকে তো ডো এটা লাগিব হাউ মাছ মানি ডু ইউ নিড 5 kilograms are not so heavy to carry 5 kilograms definitely এটা plural number but এইটো এটা কনটেক্সটত ব্যৱহাৰ হৈছে এইটো এটা টাৰ্মছ হিচাপে ব্যৱহাৰ হৈছে গতিকে এইটো প্লুৰেল নহ'ব আৰ নহ'ব ইয়াতে হ'ব ইজ 5 কিলোগ্ৰাম ইজ নট so heavy to carry যেনেকুৱা 10 কিলোমিটাৰ্ছ ইজ নট so long 10 কিলোমিটাৰ্ছ যদিও প্লুৰেল নাম্বাৰ কিন্তু এইটো সিঙ্গুলাৰ হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব দ্য অল্ড মেন ডাইড ফ্ৰম কোভিড-19 আমি জানো ডাইড ফ্ৰম নহয় ডাইড অফ হয় ফ্ৰম হ'লে কিবা দুৰ্ঘটনা হ'ব লাগিব কিবা কজ হ'ব লাগিব অতিৰিক্ত অভাৰৱৰ্কৰ কাৰণে যদি হয় তেনেহ'লে ফ্ৰম অভাৰৱৰ্ক হ'ব তো কোনো বেমাৰৰ কাৰণে হ'লে ডাইড অফ হ'ব গতিকে এইটো হ'ব ডাইড অফ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিৰ এই খণ্ডটোত আমি আজি অনুষ্ঠিত হৈ যোৱা হাইস্কুল শেষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কেইটামানৰ উত্তৰ চাই আছোঁ তো আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হৈছা আৰু ভাল পাইছা ভাল পালে লাইক শ্বেয়াৰ নিশ্চয় কৰিবা নিজৰ বন্ধু বান্ধৱীসকলৰ লগত নিশ্চিতভাৱে শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে উপকৃত হয় আৰু আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পোৱাৰ কাৰণে তোমালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আপকামিং যিবিলাক যে এক্সামিনেশ্যন আছে মেথছ ছায়েন্স সেইবিলাকৰো সলিউশ্যন মই নিশ্চিতভাৱে তোমালোকক দিম তো আজি ভিডিঅ'টোৰ শেষৰ পাৰ্টটো লৈ আহিছোঁ ট্ৰেন্সলেশ্যনখিনিলৈ ইয়াতে কেইটামান ট্ৰেন্সলেশ্যন দিয়া আছে আমি ইংৰাজীলৈ ৰূপান্তৰ কৰিব লাগে অসমৰ চাহপাত জগত বিখ্যাত তো এটাকে সিম্পল একেবাৰে দ্য টি অফ আসাম ইজ অল ফেমাছ আমি লিখিব পাৰোঁ দ্য টি অফ আসাম ইজ অল ফেমাছ ঠিক তাৰপিছত আছে মানুহজন সিমান চহকী নহয় সিমান দুখীয়া ইয়াৰ আগতে আমি এটা কৰিছোঁ হি ইজ নট চিনচিয়াৰ হি ইজ নট অনেষ্ট ঠিক তেনেকুৱা এইটো কৰিলেশ্যন আমি কৰি নেইডাৰ নৰ ইউজ কৰিব পাৰোঁ তো মানুহজন দ্য মেন ইজ নেইডাৰ চো ৰিচ নৰ চো প'ৰ সিমান ধনীও নহয় সিমান কি নহয় সিমান যিহেতু ব্যৱহাৰ কৰিছে গতিকে চ' শব্দটো ব্যৱহাৰ কৰিব লাগিব নহ'লে আমি চ' শব্দটো নিদিলে হয় দ্য মেন ইজ নেইডাৰ চ' শব্দটো সিমানৰ কাৰণে দিয়া যায় মানে যথেষ্ট নহয় নৰ চ' প'ৰ যদি সিমান শব্দটো নাথাকে চ' শব্দটো আমি নিদিলেও হৈ যাব তো এইটো হ'ব এইটো আনচাৰ দেন একেবাৰে চিম্পল গুৱাহাটীত এখন চিৰিয়াখানা আছে আমি জানো দিয়াৰ ইজ এ জো ইন গুৱাহাটী এনেকৈ আমি লিখিব পাৰোঁ ইণ্ট্ৰডাক্টৰী দিয়াৰ ইয়াত আমি ব্যৱহাৰ কৰিব পাৰোঁ দিয়াৰ ইজ এ জো ইন গুৱাহাটী তাৰপিছত ঠিক এনেকুৱা আছে ৰমেন ক'ত থাকে তুমি জানানে ডু ইউ নো এইটো প্ৰথম আমি ইউজ কৰিব পাৰোঁ ডু ইউ নো পিছৰ পানী হুৱেৰ ৰমেন লিভছ তো হুৱেৰ ডাজ ৰমেন লিভছ এনেকৈ দিব নালাগে এইটো মানে কমপ্লেক্স হৈ আছে ডু ইউ নো হুৱেৰ ৰমেন লিভছ তুমি জানানে ৰমেন ক'ত বাস কৰে বা ক'ত থাকে জানানে চোৰটো গাঁৱৰ পৰা খেদি দিয়া হৈছিল এইটো পেছিভ চেঞ্জত আমি কৰিব পাৰোঁ চেজ কৰিছিল ইয়াতে চেজ বা ড্ৰাইভ চেজলৈ এৱে আমি ইউজ কৰিব পাৰোঁ তো যেহেতু পাষ্ট টেন্স হ'ব মানে পেছিভত আমি কৰিম দ্য থেফট ৱাজ চেজড ৱে ফ্ৰম দ্য ভিলেজ বাই দ্য ভিলেজাৰ্ছ সেইটো আমাক দিয়া নাই কোনে খেদিছে গাঁওবাসীয়ে খেদিছে গতিকে আমি বাই চাম ওৱান এইটো আমি উজ্জ্বল ৰাখিব লাগিব দ্য থেফ ৱাজ চেজড এৱে ফ্ৰম দ্য ভিলেজ আৰু শেষত আছে ৰূপটো পুনৰ সমান মূল্যৱান নহয় ভেলুৱেবল হয় বাট এজ গ'ল্ড এজ নহয় গতিকে আমি লিখিব পাৰোঁ চিলভাৰ ইজ নট ভেলুৱেবল চিলভাৰ সিমান মূল্যৱান নহয় এজ গ'ল্ড এজ যিমান সোণ হয় চিলভাৰ ইজ নট ভেলুৱেবল এজ গ'ল্ড এজ
পিছৰ এজ কিটটো নিদিলেও হয়, কিন্তু আমি দিলে ভাল হয়। চিলভাৰ ইজ নট ভেলুৱেবল এজ গ'ল্ড এজ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ উত্তৰবিলাকৰ লগত মোৰ এই উত্তৰবিলাক বিলাই নিশ্চিতভাৱে চাব পাৰিবা তোমাৰ কিমান শুদ্ধ হৈছে কিমান অশুদ্ধ হৈছে। যদিও কিছু অশুদ্ধ হৈছে, হতাশ নহৈ পিছৰ পৰীক্ষাটোত যাতে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰা তাৰ কাৰণে নিশ্চিতভাৱে ভাল অধ্যয়ন কৰি থাকা, ভালকৈ চেষ্টা কৰি থাকা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।